শ্ৰীমন্ত শংকৰদেৱ শংকৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন আহা আমি সবে কৰোঁ গুৰুক স্মৰণ আহা সবে মিলি কৰোঁ হৰিক বন্দন হৰি নামে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ খুলে তালে গীতে মাতে বোৱালে ভকতিৰ অমিয়াৰ হৰি নামে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ খুলে তালে গীতে মাতে বোৱালে ভকতিৰ অমিয়াৰ আজি ধন্য হ'ল হাতীখনা পথাৰ ইতিহাসে গাব এদিন তোমাৰে গুণগান ইতিহাসে গাব এদিন তোমাৰে নানা জাতি উপজাতি মহামিলনৰে সেতু গঢ়ি সকলোৱে প্ৰচাৰিৰে গুৰুজনাৰে অমৃত মানি নানা জাতি উপজাতি মহামিলনৰে সেতু গঢ়ি সকলোৱে প্ৰচাৰিৰে গুৰুজনাৰে অমৃত মানি আজি ধন্য হ'ল হাতীখনা পথাৰ ইতিহাসে গাব এদিন তোমাৰে গুণগান ইতিহাসে গাব এদিন তোমাৰে গুণগান শংকৰদেৱ সংঘত ৰঙিয়া জিলা আমাৰ আপোন ঠাই ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয়ৰ ঠাই শংকৰদেৱ সংঘত ৰঙিয়া জিলা আমাৰ আপোন ঠাই ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয়ৰ ঠাই ৭৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ৰঙিয়া জিলাৰ বাপ বান্ধৱে কৰিছিলে সমাপন আজি আহিলাকো এই মধুৰ দিন আমাৰ মাজলৈ আহা বাপ বান্ধৱ ভকতিৰ নিজৰা বুলাবলৈ ভকতিৰ নিজৰা বুলাবলৈ ভকতিৰ নিজৰা বুলাবলৈ গুৰুজনাৰ আদৰ্শেৰে আগুৱাই যাম আমি
সকলোৱে মিলি জুলি হাতে হাত ধৰি সত্য শৌচ ক্ষমা দয়া গুৰুজনাৰ বাণী গুৰুজনাই দিলে আমাক মৃত